কবিতাৰ শিৰোনাম হিয়াৰ আমঠু। লেখক ভাৰ্গৱ জ্যোতি দাস। আবৃত্তিকাৰ প্ৰিয়ংকা বৰা। মেঘালয়ৰ তুৰা অঞ্চলৰ পৰা পৃথিৱীলৈ আহিছিলা। অনামিকা হাঁহিৰে তুমি গীতেৰে জীৱনৰ পাতনি মেলিলা। যাৰ কোনো ধৰ্ম, জাতি, ভগৱান নাই। বিশ্বৰ প্ৰত্যেকজন ব্যক্তিৰ লগত বিলীন হলা। মৰমৰ অনুৰাধাৰে দ্বিতীয়বাৰৰ বাবে সুকণ্ঠৰ গৰাকী হৈ সকলোৰে মন জয় কৰিলা। আকাশ, মাটি, বায়ু, পানীৰ তুলনা কবিতা গীতেৰে সজাই তুলিলা। খেতিয়কৰ পৰা আৰম্ভ কৰি চহকীজনলৈ সকলোৰে হৃদয়ৰ মাজত বাস কৰিলা। এতিয়া মাথো চৌদিশে এটাই নাম, যিটো নাম তিনিটা আখৰেৰে গঠিত। জুবিন বৰঠাকুৰ গাৰ্গ দাদা। দাদা, তোমাৰ লগত মই বিলীন হ'ব খোজোঁ। বায়ু, মাটি, পানীৰ লগত। তোমাৰ সান্নিধ্য, তোমাৰ পৰিচয়, তোমাৰ কণ্ঠ, সকলোবোৰ এটি যেন পপীয়া তৰা। পোহৰ দিয়া আমাক, পোহৰ দিয়া। আমি তোমাৰ পোহৰলৈ জীৱন ৰুচিম আৰু আমি একেলগে সকলোৱে চিঞৰি গাম। একেখন নাৱৰে যাত্ৰী আমি, একেখন নাৱৰে যাত্ৰী আমি। ধন্যবাদ।